হেল্ল' বন্ধুসকল, আজিলৈ বিজ্ঞানে আমাৰ পৃথিৱীৰ বাহিৰৰ চন্দ্ৰ, মংগল গ্ৰহ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ কথা বহুত জানিব পাৰিছে। যেনেকৈ এইবোৰ সম্পূৰ্ণ জনাটো অসম্ভৱ। আজিৰ বিজ্ঞানত আমাৰ পৃথিৱীৰ তলত কি আছে সেইটো জনাটো অসম্ভৱ। আজিলৈ আপুনি শুনা পৃথিৱীৰ তলত কি আছে সেইটো এটা সম্ভাৱনাহে। যেনেকৈ বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হৈছিল তাক চাবলৈ কোনো নাছিল, আৰু তাৰ কাৰণে থিয়ৰী বনাই বিগ বেঙৰ ফলত হোৱা বুলি জনাজাত হৈছে। তেনেকৈ আমাৰ আজিৰ পৃথিৱীৰ মাত্ৰ প্ৰায় 5% মানে 6371 কিলোমিটাৰৰ কেৱল 12 কিলোমিটাৰ তললৈ কি আছে সেইখিনিহে জানিব পাৰিছে। তাৰ তলত কি আছে মানুহে কেৱল অনুমানহে কৰিছে, কিন্তু ৰিয়েলিটি আজিলৈ কোনোৱে নাজানে। ৱেলকাম টু মাই চেনেল ইণ্টাৰ 7 ফেক্ট। ইয়াত আপুনি পাব বহুতো নতুন নতুন কথা আৰু অসম্ভৱ কিন্তু সঁচা এই বিশ্ব ব্ৰহ্মাণ্ডৰ বহুতো ৰহস্যময় বস্তুৰ বিৱৰণ আৰু কিছুমান এনেকুৱা অসাধাৰণ কাহিনী যিবোৰ আপুনি আগতে কেতিয়াও শুনা নাছিল। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ তলৰ 13 ফুট তলত হাৱাৰ্ড কাৰ্টাৰে 1922 চনৰ নৱেম্বৰত ডিস্কভাৰ কৰা টুটানখামুনৰ সমাধি আছে। পৃথিৱীৰ তলৰ 39 ফুট তলত নাইল ঘৰিয়ালে খুন্দা সুৰংগ পাব, যিটো হয়তো কোনো জন্তুৰ দ্বাৰা খুন্দা আটাইতকৈ ডাঙৰ গাঁত। পৃথিৱীৰ তলৰ 60 ফুট তলত গ'লে চাইনাৰ বেইজিং চহৰত থকা আণ্ডাৰগ্ৰাউণ্ড চহৰখন পাব, যিখন হয়তো কোনো নিউক্লিয়াৰ বম্বৰ পৰা বাচিবলৈ বনাইছিল। পৃথিৱীৰ তলৰ 66 ফুট তলত 18 শতিকাত ডিস্কভাৰ হোৱা পেৰিছত থকা আণ্ডাৰগ্ৰাউণ্ড কবৰস্থান পোৱা যাব, য'ত প্ৰায় 7 লাখ মানুহৰ সমাধি দেখিবলৈ পোৱা যাব। পৃথিৱীৰ তলৰ 110 ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰতম আণ্ডাৰগ্ৰাউণ্ড ফাৰ্ম আছে, যিখন গোটেই ষ্টীলেৰে আবৃত হৈ আছে। পৃথিৱীৰ তলৰ 131 ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰ ছুইমিং পুল আছে, যাৰ নাম Y40 নাইবা দ্বীপজয় বুলিও কোৱা হয়, যিটো ছুইমিং পুল ইটালীত আছে। পৃথিৱীৰ তলৰ 346 ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰতম মেট্ৰ' ষ্টেচন আছে, যাৰ নাম হৈছে আৰ্চেনাল্লা ষ্টেচন, আৰু ই কুইভত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ ওখ গছ কেলিফৰ্ণিয়া ৰেড উডছ প্ৰায় 380 ফুট ওখ হয়। কিন্তু আপুনি জানেনে, পৃথিৱীত এডাল এনেকুৱা গছ আছে যিডালৰ শিপা মাটিৰ পৰা প্ৰায় 400 ফুট তললৈ হয়। এই গছডালৰ নাম হৈছে ৱাইল্ড ফিগ ট্ৰী। পৃথিৱীৰ তলৰ 508 ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰ হোটেল ৰুম আছে, আৰু এই হোটেল ছুইডেনত আছে। পৃথিৱীৰ তলৰ 720 তলত আফ্ৰিকা মহাদেশৰ আটাইতকৈ গভীৰ নদী কংগো আছে। পৃথিৱীৰ তলৰ 787 ফুট তলত পৃথিৱীৰ আটাইতকৈ গভীৰ ৰেলৱে টানেল আছে, যাৰ নাম হৈছে চেইকান ছাবমেৰিন টানেল, আৰু এই টানেলটো জাপানত আছে। পৃথিৱীৰ তলৰ 1283 ফুট তলত হৈছে মানুহে বনোৱা আটাইতকৈ গভীৰ কুৱাটোৰ দৈৰ্ঘ্য, যাক উডিং ডিন ৱাটাৰ ৱেল বুলি কয়, আৰু এই কুৱাটো 1858 চনত বনোৱা আৰম্ভ কৰিছিল, আৰু 4 বছৰ মানে 1962 চনত ইয়াৰ কাম শেষ হৈছিল। 2010 চনত চেণ্ট জোছ কপাৰ গ'ল্ড মাইন, যিটো এটেকামা মৰুভূমিত অৱস্থিত, সেই খনন কাৰ্যত 33 জন লোক 2300 ফুট তলত ফচিছিল, যাক চিলিয়ান মাইনিং এক্সিডেণ্ট বুলিও কয়। 69 দিন পিছত ইহঁতক ৰেস্কিউ কৰা গৈছিল। নিউয়ৰ্কত 3800 ফুট তলত এটা ঠাই আছে, য'ত গোটেই বাদুলিৰে ভৰি আছে। সেই ঠাইটোক বাদুলিৰ কলনী বুলিও কোৱা হয়। চাইনাত সদায় এনেকুৱা গৱেষণা কৰে যিবোৰ বাহিৰা দেশবোৰে গমো নাপায়। তেনেকুৱা এটা চাইনাত আণ্ডাৰগ্ৰাউণ্ড লেব আছে, যিটো 8202 ফুট তলত আছে। পৃথিৱীত এটা এনেকুৱা এলিভেটৰ আছে যিটো 10203 ফুট তললৈ ভ্ৰমণ কৰিব পাৰে। এই এলিভেটৰটো দক্ষিণ আফ্ৰিকাত আছে, যিটো মোৱা ফটছাং গ'ল্ড মাইনত ভ্ৰমণ কৰিবৰ কাৰণে বনাইছে। যদি আপুনি মাটিৰ পৰা এই গাঁতটোত পৰে, তেতিয়া এই গাঁতটোৰ তললৈ পৰোঁতে আপোনাৰ 25 ছেকেণ্ড লাগিব। গ'ল্ড মাইনৰ কথা কৈছোঁৱে যেতিয়া, পৃথিৱীৰ আটাইতকৈ গভীৰতম গ'ল্ড মাইনটোও দক্ষিণ আফ্ৰিকাতে আছে, যিটো 12801 ফুট তললৈ আছে, যিটোৰ নাম হৈছে এংপুনেং গ'ল্ড মাইন। যিটো গ'ল্ড মাইনৰ উষ্ণতা প্ৰায় 65 ডিগ্ৰী চেলচিয়াছ হয়, আৰু ইয়াৰ পৰা প্ৰায় 3 গুণ তলত আছে মাৰিয়ানা ট্ৰেঞ্চৰ আটাইতকৈ তলৰ পইণ্ট।
যিটো ৩৬,০৭০ ফুট তলত আছে, য'ত আজিলৈ কেৱল 2জন বৈজ্ঞানিকহে যোৱা ৰেকৰ্ড আছে। আৰু তেওঁলোকে কোৱা মতে সিহঁতে তাত বহুতো সমস্যাৰ সন্মুখীন হোৱাৰ কথা কৈছিল আৰু বহুতো জীৱৰ নতুন প্ৰজাতি সিহঁতে দেখাৰ কথা কৈছিল। কিন্তু আপুনি জানেনে, তাতকৈ তললৈ ৰাছিয়াই এটা গাঁত খুন্দিছিল, যিটো ক'লা ছুপাৰডিপ বৰহ'ল বুলি জনা যায়। এই গাঁতটো খুন্দাৰ এটাই লক্ষ্য আছিল পৃথিৱীৰ কেন্দ্ৰলৈ অধ্যয়ন কৰা। কিন্তু মাত্ৰ 12 কিলোমিটাৰ মানে 40,230 ফুট তললৈ যাওঁতেই তাৰ তাপ 180 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল আৰু যাৰ কাৰণে এই প্ৰজেক্টটো অকস্মাত বন্ধ কৰিব লগা হৈছিল। যদি মাটিৰ পৰা এই গাঁতটোলৈ জাপ মাৰা যায়, তেতিয়া মানুহজনক এই গাঁতটোৰ একেবাৰে তললৈ যাওঁতে প্ৰায় 50 ছেকেণ্ড সময় লাগিব। এই ৰাছিয়ান ক'লা ছুপাৰডিপ বৰহ'লৰ বিষয়ে বহুতে জানে, কিন্তু পৃথিৱীত কিছুমান এনেকুৱা ঠাই আছে হয়তো আজিলৈ আমি বিচাৰিও পোৱা নাই, নাইবা কিছুমান গোপন প্ৰজেক্টৰ বাবে সেইবোৰ আমাৰ পৰা লুকাই আছে। তাৰে এটা হৈছে ম'ল হোল, যাৰ বিষয়ে পৃথিৱীৰ বহুত কম সংখ্যক মানুহে গম পায়। এই ম'ল হোলৰ বিষয়ে আপোনালোকৰ ওচৰত নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিৰ কাৰণে ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ভিডিঅ'টো লগৰ সকলোকে শ্বেয়াৰ কৰিব নাপাহৰিব।